বস্তু টিকটটো ভৰাই আছে পাঁচডাল ধূপ জ্বলাওঁ এই 5টা ঘৰত লগাই দিওঁ কৃষ্ণ প্ৰভু লাগিলেই হয় আৰু বোলো যিজনে টিকটটো বিকিছিলে সেইজনে মানে পইচাটো নি আকৌ মাল খাই দিলে পুৰা ফুৰিব যদি আপোনাৰ থাকে এটা ল'লেও আপোনাৰ টিকিব আপুনি 100টা ল'লেও নিটিকে নমস্কাৰ চৰম যাইছে মোৰ এটা নতুন ভিডিঅ' লৈ আৰু বৰ্তমান মই এতিয়া আছোঁ তিতাবৰ জালুকনি আউৰীয়া গাঁৱত আছোঁ একচুৱেলি মই আজি আহিছোঁ এটা খবৰ কাৰণে লৈ আহিছিলোঁ একচুৱেলি সেইদিনা গম পাই মই সেইদিনা তিতাবৰত আপোনালোকক দেখাই আছিলোঁ লাইভ দেখাই আছিলোঁ তিতাবৰ লটাৰী যিটো খেল হৈছিলে যিটো ভাগ্য পৰীক্ষা হৈছিলে তাত আপোনাৰ প্ৰাইজ যিখিনি হৈছিলে কিন্তু লাইভ দেখাই আছিলোঁ আৰু তাৰ ভিতৰতে 3 নম্বৰ প্ৰাইজটো সেইটো হৈছে আপোনাৰ টাটা হেৰিয়াৰ এখন লাভ কৰিলে এজন সদস্যই লাভ কৰিলে চ' সোমাই আহিছোঁ দাদা নমস্কাৰ নমস্কাৰ শ্ৰী পবিত্ৰ কছাৰী আচ্ছা আচ্ছা আপুনি টিকটটো আপুনি লৈছিলে নেকি না মোৰ দেউতাহে লৈছে প্ৰথমে দাদাক মই কংগ্ৰেছ দিছোঁ কংগ্ৰেছন দাদা যে আপুনি পুৰস্কাৰটো লাভ কৰিলে নমস্কাৰ নমস্কাৰ বৰ্তা নামটো হয় বজধৰ কছাৰী চ' টিকটটো একচুৱেলি আপুনি লৈছিলে নে দেউতাই লৈছিলে দেউতাই লৈছিলে দেউতাই লৈছিলে নেকি আচ্ছা আচ্ছা দেউতাই আপুনি লৈছিলে টিকট এটা লৈছিলে নেকি কালি টিকট এটা লৈছিলে নে এটাই লৈছিলে অকল মাই গড টিকট অকল এটাহে লৈছিলে 100 টকা দি চ' চাওক দাদা ইমানেই লাকি হয় চ' সেই টিকটটোতে লাভ কৰিলে 3 নম্বৰ পুৰস্কাৰটো এটা হেৰিয়াৰ চ' একচুৱেলি সেইদিনা মই তাতে আছিলোঁ দেখাই আছিলোঁ আপোনাৰ লাইভ দেখাই আছিলোঁ চ' তাৰ ভিতৰত নম্বৰটো লাগি পিনে ইয়াত আহিলে চ' এইটো ভাগ্য ফল এইটো চ' প্ৰথমে আপোনাক কংগ্ৰেছ দিছোঁ আপুনি ইমান ভাল ডাঙৰ প্ৰাইজ এটা পালে এটা হেৰিয়াৰ পাইছে বাকী আপুনি কি ঘৰতে থাকে নে কিবা কাম কৰে আপুনি মই হয় ঘৰতে থাকোঁ ঘৰতে আপুনি আগতে কিবা কাম কৰিছিলে ছাৰ্ভিচৰ বাবে কিবা কিবি হেৰি আচ্ছা 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 চ' দাদা আপুনি কিবা কৰে নেকি নাই মই ঘৰতে ঘৰতে কৰে আপোনাৰ খেতি বাতি আছে খেতি আছে এতিয়া দেখিছে এয়া চাওক বৰ্তাৰ হাতত এয়া টিকটটো আছে এইটো হৈছে টিকটটো অৰিজিনেল টিকট হয় চাওক পূৰা মিলাই চাওক হেৰিয়াৰ নম্বৰটো 390534 অনলি এটা টিকট লৈছিলে আপুনি বৰ্তাই হয় না অনলি এটা টিকট এইটো টিকট লৈছে চাওক এই টিকটটো লৈছে লৈ পিনে আজি চাওক ভাগ্যত তেওঁ কিমান ভাগ্য আছে চাওক 390534 এইটো ইজ দ্য নাম্বাৰ অফ হেৰিয়াৰ টিকেট আপোনাৰ থাৰ্ড প্ৰাইজৰ উইনাৰ হয় ফাইনেলি এটা কথাই কওঁ এয়া হৈছে ভাগ্য চ' ভাগ্য যদি আপোনাৰ থাকে এটা ল'লেও আপোনাৰ টিকিব আপুনি 100টা ল'লেও নিটিকে চ' এই দেখিছে আপোনালোকে এয়া হৈছে মেইন আপোনালোকৰ ওচৰত মই এটা উদাহৰণ চাওক বৰ্তাই অকল এটা টিকট লৈছিলে সেই টিকটটোতে হেৰিয়াৰ প্ৰাইজটো লাগি গ'ল চ' সেইটোৱে হৈছে ভাগ্য বুলি কয় চ' আজি ভাগ্য বৰ্তাৰ ফুলিলে হয় হ'ব ববু নমস্কাৰ নমস্কাৰ আজি গোটেই মানুহ সোমাই আছে আজি চব পাৰ্টি খাবলৈ আহিছে নেকি সেয়া চব পাৰ্টি খাবলৈ আহিছে চব হ'ব নমস্কাৰ 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 আপোনাৰ চব পাৰ্টি খাব আহিছে চব পাৰ্টি খাই আছে একচুৱেলি পাৰ্টি চলি আছে আৰু অলপ সোমাই যাম ভিতৰলৈ আপোনাৰ নামটো কোন ক্লাছ তুমি 5 অ'কে 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 এই আপোনাৰ মা নেকি অ'কে নমস্কাৰ নমস্কাৰ চ' প্ৰথম দিছোঁ আপোনাক কংগ্ৰেছ দিছোঁ আপুনি ভাল এটা ফলাফল লাভ কৰিলে পুৰস্কাৰ পাইছে আপুনি থাৰ্ড পুৰস্কাৰটো এটা হেৰিয়াৰ পাইছে ভাগ্যৱান আপোনাৰ ভাগ্যৱান সঁচাই ভাগ্যৱান এটা ভাগ্য লাগিব মানুহে গোটেই টিকট কিনিও লাভ নাই বহুত কিনি লৈছে লাভ পোৱা নাই কিন্তু আপোনালোকে এটা টিকট লৈছে এটা টিকটতে আপোনাৰ লাভ কৰিছে চ' এইটো এটা বহুত ভাগ্যৱান আপোনালোক হয় হয় বাকী আপোনাৰ ঘৰৰ ওচৰে নেকি আপোনাক অঁ খুৰী নমস্কাৰ হয় হয় আপোনাৰ চব ঘৰৰ ওচৰে আচ্ছা 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 বাইদেউ নমস্কাৰ আপোনাৰ অঁ হয় নমস্কাৰ বাকী পাৰ্টি চলিছে নেকি অঁ পাৰ্টি হৈ আছে ন চাইছে না অ'কে থেংক ইউ তোমাৰ নামটো আচ্ছা 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 এতিয়া এডমিশ্যন ল'লা নেকি ল'লা ক'ত ল'লা অ'কে অঞ্চল ল'লা অ'কে মোৰ ব্লগো চাই মানে মোৰ ছাবস্ক্ৰাইবাৰে হয় চ' ঠিক আছে বাইদেউ ব'লক আমি আজি পাৰ্টি খাবলৈ আহিছোঁ আপোনাৰ ঘৰলৈ শ্যামল কছাৰী এনে ৰাতি কি কৰিলে এনে গলিমাত আপোনালোকে পূৰা ফুট লাগিছে পূৰা মানুহ পূৰা আহি গৈছিলে আচ্ছা আচ্ছা আপুনি ভাবিছিলে নে টিকট লাগিব বুলি টিকট লাগিব বুলি ভবা নাছিলোঁ আচ্ছা আচ্ছা হয় হয় টিকট ভবা নাছিলে আপুনি ৰিজাল্ট দিওঁতে ঘৰত চাইছোঁ আৰু হয় টিকটবোৰ মিলাই পেলাই আচ্ছা তাৰপিছত টিকট মিলাই নাপালোঁ হয় পিছত আকৌ বেলেগ এজনে মানে খবৰ দিছে মানে আচ্ছা আচ্ছা সেইদিনা আপুনি লাইভ চাইছিলে নেকি লাইভ নহয় লাইভ চোৱা নহ'লে অঁ এনেই মোবাইলত চাইছিলোঁ বাৰু আচ্ছা আচ্ছা মোবাইলত দিছিলোঁ মোবাইল লাইভ দিছিলোঁ অঁ ময়ো লাইভ কৰিছিলোঁ আৰু বহুতে লাইভ কৰিছিলে চ' তাত আপোনাক গম পালে নাই মানে এইটো টিকট লাগিছে বুলি তাত চাই নম্বৰটো মানে তেতিয়ালৈকে পোৱা নাই আৰু আচ্ছা মানে লাষ্টতহে পাইছোঁগৈ নম্বৰটো আচ্ছা আচ্ছা খেলখন অলৰেডি হৈ গ'লি তাত হৈ যোৱাৰ পিছতহে আমি নম্বৰটো পাইছে ন মিলাই প্ৰথম কোনে গম পালে আপোনালোকৰ মানে ঘৰৰ প্ৰথম আমাৰ এই ল'ৰাজনে গম পালে গম পালে ন অ'কে প্ৰথমে কোনে মানে ক'লে আপোনাক ক'লে নে গোটেই ঘৰতে ক'লেহি নাই ঘৰতে আমাৰ এই ল'ৰাকেইটাক মানে সিহঁতক ক'লে আচ্ছা আচ্ছা তুমি গম পালা তোমাক কোনে ক'লে মানে দাদাই ক'লে খুৰাই ক'লে অ'কে কেনেকুৱা লাগিছিলে মনটো আপোনাক ভাল লাগিছে আৰু তেতিয়া মানে খুব সুখী আছে সিহঁতি মানে পাই পেলানি আৰু খুব শিকি আছে ন বাপৰে বা এইটো সঁচাকৈ বহুত ভাগ্যৱান মানে আপুনি মই কৈছোঁ কি
বহুতে কিমান আমাৰ তেতিয়াৰ কোনেও পোৱা নাই তেতিয়াৰ অকল আমাৰ এই জালুকনীয়ে পাইছে অকল চ' আপোনালোকে পাইছে কিমান ভাগ্যৱান বাকী গাড়ীখন আহিলে নেকি গাড়ীখন অহা নাই 20 দিনৰ ভিতৰত পাবহি কৈছে 20 দিন লাগিব ন মানে প্ৰচেছ হওঁতে টাইম লাগেতো অলপ তাৰমানে আপোনাৰ গাড়ীখন মানে প্ৰচেছ হওঁতে অলপ টাইম লাগে অলপ চেক হ'ব অহাটো আহিবই বাকী আপোনালোকৰ ঘৰত কি ভাবিছে এইখন থ'বনে কিবা বেলেগ আৰু ভাবিছে বিকা বিক্ৰী কৰিব নেকি থ'ম বুলি থ'ম বুলি ভাবিছে বহুত ভাল গাড়ীটো এখন কাৰণ আপোনাৰ আমাৰ ইউটিউবাৰ বিকাশৰ ওচৰতো আছে গম পাই চবে গম পাই তুমি গম পাই দেখিছা বিকাশৰ গাড়ীখন পেন্থাৰ আপুনি এতিয়া টিকটটো ক'ৰ পৰা কিনিছিলে মানে ক'ৰবাত এনে গৈছিলে নে ৰাস্তাত কিনিছিলে নে টিকটটো মানে যিজনে টিকটটো বিকিছিলে হয় তাৰপৰা সেইজনৰ টিকট এটাই আছিলেগৈ থাকি আকৌ বেলেগ এজনৰ টিকেটটো মানে বিকি দিম বুলি লৈ আহিলে আমাৰ ইয়ালৈ আহি দেউতাক মানে মানুহৰ ঘৰতে পাই টিকেটটো দিলেহি তাৰপৰা দেউতাই ল'লে আৰু সেইজনে মানে পইচাটো নি আকৌ মাল খাই দিলেগৈ সিজনকো নিদিলে কি গৈ আচ্ছা তাৰপৰা সেইজনক 10 দিনমানৰ পিছত দিছেগৈ আৰু এটা কথা কৈছে আচ্ছা আকৌ পিছত পইচাটো সি মাৰিছে আকৌ গোটাই মেলি দিছেগৈ অঁ আচ্ছা আপোনাৰ ভাগ্য চাওক টিকটটো ক'ৰ পৰা আছিলে ক'ত ক'ৰ পৰা আহি মেলি আপোনাৰ পকেটত সোমালেহি দেখিলে এইটো ভাগ্য ভগৱানে এইটো কৈ দিছে যে গাড়ীখন আপোনাৰ ঘৰতে আহিব বেলেগ ক'তো নাযায় জালুকনী কাৰো ঘৰলৈ নাযায় আপোনাৰ ঘৰলৈকে আহিব টিকট ঘূৰি মেলি আপোনাৰ জেপত সোমালেহি চাওক জেপত সোমাই আছে এতিয়া চাওক সেইটো ভগৱানৰ কৃপা এইটো আচ্ছা আপুনি এটা টিকট লৈছিলে অকল এটা টিকেটে অ' মাই গড চাওক এটা টিকট লৈছিলে অকল অনলি 1 টিকেট বাই কৰিছিলে সেই টিকটটোৱে বৰ্তাৰ ভাগ্য লাগি গ'ল চ' এইটো হৈছে ভাগ্য মানে ভাগ্য ফলাফল চাওক কাৰণ ভাগ্য ভাল বৰ্তা মানে এয়া দাদাই আমাক অকণ ঘৰত দেখাব এতিয়া গম পাইছে বৰ্তাই আমাক ঘৰ দেখাব এতিয়া এই বৰ্তা এয়া চাওক ঘৰটো চাওক বৰ্তা এয়া চাওক বৰ্তাৰ ঘৰটো এয়া গাড়ী চলাবনে এতিয়া চলাব লাগিব লওঁতে ভবা নাই পাম বুলি আৰু মুঠতে দি থৈ গ'ল আৰু বাকচত ভৰাই থৈ দিলোঁ বাকচটো ভৰাই থৈ তাত ধূপ জ্বলাব চাওক বাকচটো টিকটটো ভৰাই থৈছে 5ডাল ধূপ জ্বলাওঁ এই 5টা ঘৰত লগাই দিওঁ বাপৰে বাপ এয়া চাওক লক্ষী তেতিয়া আহিছে চাওক ধুই ভালকৈ হয় এয়া চাওক লক্ষী মানে এনেকৈ লক্ষী নাহে টিকটটো বাকচত থৈ পিনে তাৰপৰা ধূপ জ্বলাই পিনে চবৰে ধূপটো আপোনাক ঘূৰাইছে চ' এয়া হৈছে লক্ষী সেইকাৰণে আহিছে চ' লক্ষী অহাৰ কাৰণো আছে বহুত চ' আপোনালোকেও যদি পাৰে কেতিয়াবা টিকটতে এনেকৈ কৰিব মে' বি আপোনালোকৰ টিকট লাগি যাব পাৰে আমি সঁচা কথা কৈছোঁ তোমাৰ হয় ভাবোঁ আৰু ধূপডাল লগাই কৃষ্ণ প্ৰভু লাগিলেই হয় আৰু বোলো কৃষ্ণ আশা কৰোঁ আপোনালোকেও নেক্সট ইয়েৰ টিকট ল'ব লৈ মেলি এই এনেকৈ প্ৰচেছটো দেখিছে নহয় ধূপ জ্বলাব লাগিব তেতিয়াহে আকৌ গাড়ী আহিব দেই ধূপ জ্বলালে গাড়ী এখন নাহিব কিন্তু আকৌ কৃষ্ণ এয়া চাহ দিলে চাহ খালোঁ ধুনীয়া চাহ দিছিলে এয়া মানে আপোনাৰ টাটা হেৰিয়াৰৰ চাহৰ আজি পাৰ্টি দিলে থেংক ইউ ছ' মাছ থেংক ইউ দাদা থেংক ইউ আহিম নিশ্চয় আহিম ভাইটি বাই চ' থেংক ইউ ছ' মাছ এতিয়া গৈ থাকোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ ৰাতি হৈ গ'ল চ' থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমানে আছিলে বক্সে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিম আৰু ছাবস্ক্ৰাইব নাপাহৰিব লগ পাম মোৰ লগত টিল দেন বাই জয় অসম জয় অসম জয় অসম জয় অসম